নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম কিউব মানে ঘন। কিমানৰ পৰা 1 to 30, 1ৰ পৰা 30লৈকে আমি ঘন যদি লওঁ তেতিয়াহ'লে 1ৰ পৰা 30লৈকে যিবিলাক সংখ্যা আছে সিহঁতৰ ঘনফল কিমান আহিব। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, কাৰণ বহুত ইম্পৰ্টেণ্ট হয় এইটো। বিশেষকৈ যিবিলাক হাইস্কুলৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বস্তু এইটো। কাৰণ এই যদি ঘনমূল যিখন চাৰ্ট আছে, চাৰ্টখন যদি সম্পূৰ্ণভাৱে মনত থাকি যায়, নিশ্চয় সিহঁতৰ যেতিয়া অংকবিলাক কৰিবৰ কাৰণে আৰম্ভ কৰিব তেতিয়া সিহঁতৰ বহুত সুবিধা হৈ যাব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 কিউব। কিউব শব্দৰ অৰ্থ হ'ল যে এই যিটো সংখ্যা আছে সেই সংখ্যাটো কিউব, অৰ্থাৎ সেই সংখ্যাটো 3বাৰ পূৰণ কৰিব দিছে। অৰ্থাৎ যিটো সংখ্যাৰ ওপৰত কিউব পাৱাৰ আছে সেই সংখ্যাটো 3বাৰ পূৰণ কৰিব লাগে। গতিকে 1 কিউব অৰ্থাৎ 1 কেইবাৰ পূৰণ হ'ব? 3বাৰ। তেতিয়াহ'লে 1 যিমান পাৱাৰ থাকিলে তাৰ ৰিজাল্ট 1 এটা হ'ব। নেক্সট হ'ল 2 কিউব, অৰ্থাৎ 2 কেইবাৰ পূৰণ হৈ আছে? 3বাৰ। তেতিয়াহ'লে 2 দুবাৰ পূৰণ কৰিলে 4 আৰু আকৌ যদি আমি 2 পূৰণ কৰোঁ তেতিয়া 7 দুগুণ কিমান হৈ যাব? 8। তেতিয়া 2 কিউব মানে কিমান আছে? 8। ঠিক তেনেকুৱা 3 কিউব মানে 27, 4 কিউব মানে হ'ল আপোনাৰ 64, 5 কিউব 125, 6 কিউবত 216, 7 কিউবত 343, 8 কিউবত 512, 512, 9 কিউবত হ'ল আপোনাৰ 729। ঠিক তেনেকুৱা আপোনাৰ 10 কিউব অৰ্থাৎ 10 কেইবাৰ পূৰণ হৈছে? 3বাৰ। তেতিয়া এইটো হ'ল তোমাৰ 11 মানে 1000। 11 কিউব, 11 কিউব মানে 11 কেইবাৰ হৈ আছে? 3বাৰ। গতিকে ইয়াৰ ৰিজাল্ট আহিব 1331। 12 কিউব, 12 অৰ্থাৎ 12 কেইবাৰ পূৰণ হৈ আছে আপোনাৰ? 3বাৰ। তেতিয়া ইয়াৰ ৰিজাল্ট আহিব 1728। 13 কিউব 2197। ঠিক তেনেকুৱা 14 কিউব অৰ্থাৎ 14 3বাৰ দেখুৱাই আছে। গতিকে 14 কিউব মানে হ'ল 2744। 15 কিউব 3375। ঠিক তেনেকুৱা 16 কিউব 4096। 17 কিউবত হ'ব আপোনাৰ 4913। 18 কিউব অৰ্থাৎ 5832। 19 কিউব 6859। ঠিক তেনেকুৱা 20 কিউব মানে হ'ল 8000। আপোনাৰ 20 কিউব মানে হ'ল 8000। এতিয়া আমি আকৌ লাহে লাহে অন্যটো চাইডে যাই আছোঁ। এতিয়া আমি ইয়াৰ পিছত আৰম্ভ কৰিম 21 কিউবৰ পৰা, অৰ্থাৎ 21 কেইবাৰ পূৰণ হৈছে আপোনাৰ? 3বাৰ। তেতিয়া ইয়াৰ ৰিজাল্ট আহিব আপোনাৰ 9261। 22 কিউব 10648। 23 12167। 24ত আহিব আপোনাৰ 13824। ঠিক তেনেকুৱা 25 কিউব অৰ্থাৎ 25 3বাৰ? 15625। 26ত আহিব আপোনাৰ 26 কিউব 17576। ঠিক তেনেকুৱা 27 কিউব অৰ্থাৎ 27 3বাৰ? 19683। 21ত আহিব আপোনাৰ 21958। 28ৰ পিছত আহি গ'লে আপোনাৰ 29 অৰ্থাৎ 29 3বাৰ? 24389। 30 কিউব অৰ্থাৎ 30 3বাৰ? তেতিয়াহ'লে 3 কিউবত কিমান আছিল? 27। গতিকে 27 আহি গ'ল। যিহেতু ইয়াত 0 এটা আছে, 0 যিমান থাকে ইনটু যিমান পাৱাৰ, তেতিয়া 1 3 গুণ 3। গতিকে ইয়াত 0 কেইটা আহিব? 3টা। 27000। এতিয়া ইয়াত 1 কিমানলৈকে দেখুৱালোঁ? 30লৈকে, যিখিনি আমাৰ বিশেষকৈ প্ৰয়োজন হৈ থাকে। গতিকে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগ বন্ধুলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি থাকিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।